আজিৰ ৰেচিপিটোৱে হৈছে ঘুগুনি, যি ঘুগুনি গৰম দিনতো খাব পাৰি, ঠাণ্ডা দিনতো খাব পাৰি, মানে ঘুগুনিয়ে জিন্দাবাদ। আপুনি যদি ঘুগুনি খাই ভাল পায় তেনেহ'লে এটা কমেণ্ট কৰি দিয়ক। আৰু চাওক ধুনীয়াকৈ মই এয়া ৰাতিয়ে তিয়াই থৈছিলোঁ মটৰখিনি ধুই পেলাই, আৰু ধুনীয়াকৈ এতিয়া ফুলি আছে, মানে কোমলি আছে। চাওকচোন, এনেদৰে থাকিলেহে বেছি টেষ্টি হয়। মটৰটো যেতিয়া কোমলে তেতিয়া ভালকৈ সিজি যাব। আৰু ধুনীয়াকৈ কুকাৰত তুলি দিলোঁ, আৰু পানীটো দিব যাতে মটৰখিনি ওপৰত প্ৰায় 1 আঙুলমানহে পানী উঠি থাকে। ইমানো বেছি পানী নিদিব, তেতিয়া মটৰখিনি ভালকৈ নিসিজিব। আৰু তাতে জ্বলা হ'বৰ কাৰণে মই 5টা কেঁচা জলকীয়া, 1 চামুচ নিমখ আৰু আধা চামুচ হালধি দি দিলোঁ। আৰু এতিয়া পূৰা গেছটো ফুল ফ্লেমত উঠাই দিম কুকাৰটো, আৰু 2টা চিটি মৰাৰ পিছত মই কুকাৰটো নমালোঁ আৰু ধুনীয়াকৈ খুলিলোঁ। চাওকচোন মটৰটো ধুনীয়াকৈ সিজিছে, কিন্তু ভাগি যাবলৈ দিয়া নাই। বেছিকৈ ভাগি গ'লে মটৰটো খাবলৈ টেষ্টি নহ'ব। আৰু আনফালে মই গেছত কেৰাহীখন উঠাই ল'লোঁ, আৰু মানে মছলাখিনি যি প্ৰয়োজন হ'ব সেই মছলাখিনি তেজপাত লৈছোঁ, আৰু 2টা শুকান জলকীয়া, আৰু অলপ গোটা ধনিয়া, ধনিয়াৰ গুটি, লং আৰু ডালচেনি, লগতে কেইটামান জিৰা। অলপ যেতিয়া চেণ্ট মাৰিব সিমান সময়লৈকেহে ভাজিব, বেছি দেৰি যাবলৈ নিদিব। ইয়াৰ হৈয়ে গ'ল মছলাখিনি ৰেডি। আৰু মই স্কোৱাৰকৈ কাটিছিলোঁ আলু সৰু সৰুকৈ, আৰু এখন কেৰাহী উঠাই লৈছোঁ, তাতে অকণমান ৰিফাইন দিছোঁ। গৰম হ'লেই তাতে আলুখিনি অলপ ফ্ৰাই কৰি ল'ম, তেতিয়া খাবলৈ টেষ্টি হ'ব। আৰু এয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আলুখিনি। এতিয়া ইয়াতে মই অকণমান ৰিফাইন দিছোঁ। আপুনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, ৰিফাইন দিলে খাবলৈ বেছি টেষ্টি হয়, সেইকাৰণে মই ৰিফাইন দিলোঁ। আৰু ইয়াতে ৰিফাইনটো গৰম হ'লত দিছোঁ অকণমান জিৰা, আৰু 2টা মই মিডিয়াম চাইজৰ পিঁয়াজ কাটি থৈছিলোঁ মিহিকৈ। এতিয়া পিঁয়াজ 2টাও দি দিছোঁ, ধুনীয়াকৈ লৰাই দিব। আৰু মছলাখিনি দিলেহে খাবলৈ বেছি টেষ্টি হ'ব। পিঁয়াজটো অকণমান সিজিবলৈ লৈছে। এতিয়া ইয়াতে দি দিছোঁ 1 চামুচ নহৰু আৰু আধা চামুচ আদা। আদাটো কমকৈ দিব, আদা বেছি হ'লে কিন্তু খাবলৈ দেৰদেৰীয়া লাগিব। আৰু ধুনীয়াকৈ লৰাই দিছোঁ। মই এটা বিলাহী কাটি থৈছিলোঁ, বিলাহী বেছি দিব নোৱাৰি দেই, যিহে দাম বাঢ়িছে বিলাহীৰ। আৰু এইফালে মই এটা বিলাহী ধুনীয়াকৈ দি দিলোঁ। আৰু বিলাহীটো গলিবৰ কাৰণে নিমখটো দিবই লাগিব। আধা চামুচ নিমখ দিছোঁ, কিয়নো মটৰতটো নিমখ দিয়াই আছে। আৰু অকণমান নিমখ দি ধুনীয়াকৈ লৰাই দিছোঁ, আৰু ভালদৰে সিজিব লাগিব ন। অকণমান হালধি দি দিছোঁ, লগতে 2 চামুচ জলকীয়া গুড়ি, লাল মিৰ্চ দি দিছোঁ, তেতিয়া কালাৰটো ধুনীয়া হ'ব। আৰু ইয়াতে আৰু অকণমান হালধি দিছোঁ কাৰণ কম লাগিছে, আৰু অকণমান দি দিছোঁ গৰম মছলা। এতিয়া অকণমান সময় ভাজিব, কিয়নো যেতিয়ালৈকে মছলাটোৱে তেল নেৰিব তেতিয়ালৈকে আমাৰ ঘুগুনি ৰেচিপিটো ভাল নহ'ব। এতিয়া মছলাটোৱে লাহে লাহে তেল এৰিবলৈ আৰম্ভ কৰিছে, আৰু ইয়াতে এতিয়া মই যিখিনি ফ্ৰাই কৰি থোৱা আলু আছিল সেই আলুখিনি দি দিলোঁ। চাওকচোন কি ধুনীয়াকৈ আলু আৰু মছলাখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া ইয়াতে মই যিখিনি মটৰ সিজাইছিলোঁ তাৰে মটৰখিনি দি দিছোঁ। আপুনি একেবাৰতে মটৰখিনি দি নিদিব, কাৰণ একেলগে যদি দি দিয়ে ধুনীয়াকৈ মছলাটোৱে মটৰখিনিয়ে মিক্স নহ'ব। আৰু এয়া ধুনীয়াকৈ মটৰখিনি লৰাই দিলোঁ। আৰু আপুনি যিখিনি মটৰ সিজোৱা পানী আছিল সেই পানীখিনি পেলাই নিদি ইয়াতে ধুনীয়াকৈ দি দিব পাৰিব। মই যিখিনি মটৰ সিজোৱা পানী ধুনীয়াকৈ থৈ দিছিলোঁ আৰু এতিয়া দি দিলোঁ। আৰু যদি আপোনাৰ পানীৰ পৰিমাণটো কম হয় তেতিয়া পানী দি দিব পাৰিব। ধুনীয়াকৈ মছলাখিনি মিক্স হ'বলৈ দিছোঁ, আৰু মই পানীটো কম হোৱাৰ বাবে অকণমান গৰম পানী লৈছোঁ, মানে উতলা পানী দিব, তেতিয়াহে টেষ্টি হ'ব। আৰু এনেদৰে ধুনীয়াকৈ লৰাই দিলোঁ। অলপ সময় সিজিবৰ কাৰণে প্ৰায় 5 মিনিটমানৰ কাৰণে ঢাকি থ'ব। 5 মিনিট হৈ গ'ল, এয়া চাওকচোন কি ধুনীয়া কালাৰ আহিছে, আৰু মটৰটো ধুনীয়াকৈ সিজি গৈছে, আৰু আলুটোও সিজি গ'ল। এতিয়া মই নিমখটো টেষ্টি হৈছেনে নাই, জোখত হৈছে নাই টেষ্ট কৰি চালোঁ, কাৰণ নিমখটোৱেই মেইন ৰেচিপিটোৰ। আৰু ইয়াতে এতিয়া মই দি দিম অকণমান গৰম মছলা। আপোনালোকেও দি দিব গৰম মছলাটো, তেতিয়া খাবলৈ বেছিয়ে টেষ্টি হ'ব। আৰু ধুনীয়াকৈ অলপ সময় উতলিবলৈ দিছোঁ, আৰু গৰম মছলাটো মিক্স হ'বলৈ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে সেইটো নিদিলেও হয়, যদি আপুনি ইচ্ছা কৰে অকণমান চেনি দিব, কাৰণ চেনিয়ে ৰেচিপিটো মানে ঘুগুনিটো এটা বেলেঞ্চত ৰাখিব। ইয়াত ধনিয়া অকণমান দি দিলোঁ, আৰু এয়া মই এটা বাটিত ধুনীয়াকৈ কাঢ়ি আনিলোঁ, আৰু মই মিহিকৈ অকণমান পিঁয়াজ কাটি থৈছোঁ, আৰু সেই পিঁয়াজকণ ধুনীয়াকৈ ঘুগুনিৰ ওপৰত দি দিলোঁ, আৰু অকণমান ধনিয়া দি দিছোঁ। যদি আপোনাৰ লগতে
বিকাজী আছে তেতিয়াহ'লে এনেকৈ বিকাজী দি দিব আৰু এয়া খাবৰ বাবে ৰেডি হৈ গ'ল। আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেলত এই ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব দেই। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই, কমেণ্ট কৰিব।